হাইকখন দেখোন চিপ ইয়াতে সোমাওগৈ নেকি মেলা আছে টিকেট কিমান লৈ দাই প্ৰথমে ইয়াত সোমাই লওঁ একদম ওচৰৰ পৰা দেখাই দিছোঁ এখন জাহাজখন দেখিছেন যে হেই নকল নমস্কাৰ মই ভক্ত আৰু আপোনালোকে চাই আছে ভক্তমৰাণ ইউটিউব চেনেল মানে এইডাল মাইক নতুন আনিছোঁ মই এইডাল হ'ল পেৰিছৰ পৰা অনা 100 টকাত অনা মই ইয়াৰ মেইন আচল কাৰণটো কি হ'ল ইয়াৰ অনা মানে মোৰতো যিহেতু বয়া মাইক এডাল আছেই মাইকডাল দীঘল প্ৰথম কথা হ'ল দীঘল তাৰপিছত দ্বিতীয়তে কি হ'ল মোৰ মাইকডালৰ ইয়াত যিটো যে কপা এডোখৰ থাকে নহয় বাহিৰৰ যিবোৰ চাউণ্ডবোৰ মানে অলপ ক্লিয়াৰ কৰিবৰ কাৰণে তো সেই কপাডোখৰ কাৰণে আৰু বেলেগকেনো কিনো ল'ম বুলি পেলাই মাইকো এডাল লৈ চাওঁ যদি ভাল হয় তেতিয়াহ'লে হেলমেটত লগাম আৰু মানে ছুটি হ'লেতো ভাল মোৰ যিহেতু বয়া মাইকডাল বহুত দীঘল এডাল কিমান হ'ব এতিয়া 2 হাত 3 হাত ওচৰা-ওচৰি হ'ব এডাল ইমানখিনিয়ে দীঘল তো মোবাইলটো পৰা ইমানখিনি দীঘল যি কি নহওক এতিয়া এইডাল টেষ্টিং কৰি চাইছোঁ মই আৱাজটো কেনেকুৱা আহিছে মই কিন্তু গম নাপাওঁ প্ৰথম ইয়াত আহি পেলাইহে চাইছোঁ তাত মই যিহেতু এইটো গানত লোৱাই নাছিলোঁ আৰু খৰকৈ যোৱা নহয় তো যি কি নহওক যাওঁ এতিয়া মই মানে এতিয়া মেৰিনা বীচ যাওঁ তো আগে মায়েকৰ কি হ'ল আৱাজটো শুনি ল'লোঁ তাৰপিছত বাকীখিনি এতিয়া ৰেকৰ্ড কৰি আছোঁ আৰু যাওঁ এতিয়া টাইম কেইটা হৈ গ'ল চাওক এটা ঘড়ীত 8:20 আৰু এটা ঘড়ীত 8:18 তো ইয়াৰ পৰা কিমান দূৰ হয় নাজানো টিপি লওঁ ন ট্ৰেফিকো পূৰা হয় তো মেৰিনা বীচত বহু কিছুমান স্পেচিয়েল বস্তু আছে খাবৰ কাৰণে যিবোৰ আমি প্ৰায় কম খোৱা হয় মানে মই আৰু তো আজি আপোনালোকক দেখাই আছোঁ হয় নাই সোনকালে গেটখন বন্ধ কৰিলোঁ আৰু যাওঁ বেছি দেৰি কৰিব নোৱাৰি হয় নাই অকলে যাব লাগিব যিচুক লগ ধৰিছিলোঁ যিচু বোলে অলপ যাবলৈ বেয়া পাইছে সি দেওবাৰে যাম বুলি কৈছে মইতো ৰখি থাকিলে নহ'ব গতিকে মই অকলে ওলাইছোঁ লেফ্ট ছাইডে গ'লে কি হ'ব পূৰা ট্ৰেফিক হ'ব মই জানো কামাচি বীচখনৰ তলতে মানে আছাম ভৱনৰ ওচৰতে সেইকাৰণে সেইফালৰ পৰা যাওঁ কিলোমিটাৰটো যি কি নহওক 0 কৰি লওঁ দেই 0 হৈ গ'ল এতিয়া চাম হা কিমান কিলোমিটাৰ হয় মেৰিনা বীচলৈকে মই মেপ চোৱা নাই অলপ সোনকালে যাব লাগিব হা আমাৰ ইয়াত মেপো আছে আপোনালোকে চিন্তা কৰিব নালাগে আজিকালি মানে আপুনি মই সকলোৱে চিন্তা কৰিব নালাগে মোবাইলত GPS টো লগাই লওক আৰু ডাইৰেকশ্যনটো চব ইয়াত দেখাই গৈ থাকিব এতিয়া যিহেতু মই কানেকশ্যন কৰি থৈছোঁ ইয়াত এইটো মানে সেইকাৰণে মোবাইলৰ এপছৰ দ্বাৰা যিটো ৰয়েল এনফিল্ডৰ যিটো এপছ আছে নহয় সেইটো হয় বাকী মই ইয়াৰ ৰিভিউ কৰিম অলপ চলাই লওঁ চাই লওঁ ঠিক আছে তো হিন্দীত হ'লেও অসমীয়াত হ'লেও যিমান পাৰোঁ চেষ্টা কৰিম হঠাতে মই প্লেনিংটো চেঞ্জ কৰি দিলোঁ ভাবিলোঁ মেৰিনা বীচ আৰু বেচন্ত নগৰ বীচ দুইখন একেই গতিকে ইমান দূৰ যোৱাতকৈ মই ভাবিলোঁ বেচন্ত নগৰ বীচতে যাওঁ টেঙামুড়ি লগালোঁ দেই মই পেট্ৰলৰ দাম যেনেকুৱা গম পাইছে নাই অলপ টেঙৰ হ'ব লাগিব নহ'লেতো হৈছে আৰু ন নাই কথা কি হ'ল মই ভিডিঅ' বনাবলৈহে যাম বুলি কৈছিলোঁ তালৈ মেৰিনা বীচলৈ তো আহি থাকোঁতে মনত পৰিলে কি তাতোতো একেটাই বস্তু পায় ইয়াতো একেটাই বস্তু পায় তো গতিকে মানে গোন্ধাইছে আৰু অলপ গোন্ধাইছে যাব দিয়া কিন্তু খোলা আছে নাই মানুহ আছে নাই জানো ছোৱালীবোৰতো দেখিছোঁ বাৰু ফটো লৈছে নি মানে এইবোৰ আমাৰ নৰ্থ ইষ্টৰ ছাইডৰ হ'ব আছে এতিয়া এফালে সোমাই দিওঁ নেকি অ'কে গুড নহ'লে বহুত দূৰৰ পৰা আহিব লাগিব ইউটাৰ্ণ লৈ আহিবগৈ লাগিব এয়া চাওক মাছ ভাবিব বহুতে ইয়াত কম বুলি পেলাই মই যে দামহে পাওঁ এদিন নিছিলোঁ যিচুৰ লগত হাইকখন দেখোন চিপ ইয়াতে সোমাওগৈ নেকি মেলা আছে টিকেট কিমান লৈ দাই মাৰিলা দেই ইয়াতে সোমাম এতিয়া প্ৰথমে ইয়াত সোমাই লওঁ মানে জাহাজখন দেখিছে নহয় চাই লওক কি ধুনীয়া দেখিছে নহয় অৰিজিনেল বুলি নাভাবিব এখন এনেই সজাই থৈছে ভিতৰত আপোনালোকক কি আছে দেখাই দিম আৰু টিকেট কৰিব লাগে নেকি সেইটো দেখাই দিম আৰু এটা কথা কৈ দিওঁ চাওক মানে যদি এনেকুৱাবোৰ জেগাত আহে নহয় ভিৰ ভাৰ নোহোৱাকৈ আহে মানে নাপাওঁ বুলি আহে তেতিয়াহ'লে মানে এনেকুৱা দিনত ভাল আৰু যেনেকৈ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে তো আজি কিবা হয় আজি মঙলবাৰ হয় গতিকে মই আজি আহিছোঁ আপোনালোকক দেখাইছোঁ যদি দেওবাৰে বা শনিবাৰে অহা হ'লে বহুত বেছি মানুহ থাকিলে হয় কিন্তু আজি ময়ো নাজানো গতিকে যাওঁ আপোনালোকক এতিয়া দেখাই দিমগৈ মানুহ বহু কম আছে বাৰু কি নহওক বাপৰে সোমাই আহিলোঁ এতিয়ালৈকে টিকেট নাই চক
বাহ দৌল চক বহুত আছে ইয়াৰ ভিতৰত অকণমান আপোনালোকক দৃশ্য দেখাই দিছোঁ এনেকুৱাকৈ কি ধুনীয়া ধুনীয়া বস্তু আছে চব এইটো ভূত বাংলা হয় কিমান ৰূপে ভাই টিকেট 30 টকা অকল টিকেট বেলেগত হ'লে যেতিয়া শ্বপিং মলত যাব নহয় বহু বেছি লয় এয়া চব সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে ধুনীয়াকৈ এইবোৰ বাইক চাইক গাড়ী চাড়ী দেখিছে নহয় সেইটো এটা কিবা হয় এই বাঘ চাক কিবা কিবি আছে চাগে এইটো পইচা লয় যদিও নাজানো বা ফ্ৰী যদিও নাজানো যি কি নহওক এয়া তাগৰা তাগৰা বস্তু আছে দেই ইয়াত মাইলা এইটো কি বুলি কয় ড্ৰাইগন চব কিমান 60 টকা মই এতিয়া নুশুনো বাৰু নুঠো বাৰু এয়া দেখিছে নহয় কি ধুনীয়া বস্তু ভাই টিকেট কিমান টকা হে ইয়াতো 60 টকা এয়া দেখিছে নহয় ই নাওত একদম কি ধুনীয়া ধুনীয়া বস্তু আছে চব অলপ অকলে অকলে নহয় নহ'লে আৰু কাৰোবাৰ লগত অহা হ'লে উঠিলোঁ হয় বহু ল'ৰা ছোৱালীও থাকিলেও ভাল এইটো যে উঠিবলৈ অলপ ভাল লাগিব আহিম ৰ'বা অকণমান টাইম লৈ পেলাই যেতিয়া ফ্ৰী হ'ম নহয় তেতিয়া আহিম এয়া মাছ আছে দেখিছেনে হা এয়া সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে চব কি ধুনীয়া ধুনীয়া জেগা 60 টকা ইয়াতো টাইমিং কিমান নাজানো বাৰু এয়া এইটো মালিচৰ কেইটকা আকৌ যি কি নহওক মই আহিছিলোঁ মানে সেয়া চিপছ দেখিছে নহয় ৰং বিৰঙৰ ধুনীয়া ধুনীয়া চিপছ এইখিনি খাবৰ কাৰণে আহিছোঁ মই ইমান দূৰৰ পৰা ভাবিলোঁ আপোনালোককো দেখাম গতিকে সেইবোৰ খাবলৈ হ'লে বনোৱাবও লাগিব ন কিন্তু ওপৰত কি লিখা আছে চাওক ইংলিছত এই স্প্ৰিং পটেটো আৰু আইচ গোলা তো মানে লগতে আগাৰং বাগৰং আৰু ঢেৰ কিবা কিবি সেইবোৰ বনোৱাম এতিয়া বনোৱাবলৈ হ'লে কি কৰিব লাগিব আলু গুচাব লাগিব তো আলু গুচাইছে আমাৰ বাইদেৱে ধুনীয়াকৈ আলু গুচাব এতিয়া আলু গুচাই লগে লগে কি কৰিব একদম ধুনীয়াকৈ ধুব আৰু এইটো দেখা নাই এনেকৈ নেকি তো আলু ধুলে ধোৱাৰ পাছত এতিয়া এইটো মেচিন দেখিছে নহয় এইটো আলু চিপছ বনোৱা মেচিন মানে ৰাউণ্ড মাৰি দিব আৰু এইটো কিনো দেখিছে নহয় এটা লাঠি ভৰাই পেলাই আলুটোত তো এনেকৈ একদম ঘূৰাই তাকো ঘূৰাই একদম চিপছ বনাই দিলে এতিয়া অলপ মেলি দিব খুব ধুনীয়া ডিজাইনত একদম স্প্ৰিং সঁচাকৈ স্প্ৰিং নিচিনা লাগে চব এয়া দেখিছে নহয় ক'তো ছিগা নাই দেখিছে ধুনীয়াকৈ লগাই দিলে এতিয়া অকণমান এইবোৰ কিবা কিবি গাখীৰ চাখীৰ অলপ কিবা কিবি অলপ মিক্স কৰি দিব গাখীৰ নে কি এনে মই একো নাম চাম নাজানো বাৰু তামিলত অলপ বেলেগ ন তো এতিয়া ঝেওঁ একদম তেলত গৰম তো যেতিয়া সিজি যাব আৰু অকণমান দেৰি দিব দিয়াৰ পাছতে অলপ কিবা কিবি আৰু অলপ কিবা কিবি লগাব ইয়াত জলকীয়া লগাব নিমখ লগাব মানে পাউডাৰ যিটো নহয় সেইটো অলপ লগাই দিয়ে তাৰপিছত আৰু এই কিবা মছলা টাইপৰ কিবা এইবোৰ কি হয় জানো কিবা আমি ইমান দামী মানুহ নহয় ন ইমান ভালকৈ চিনিয়ে নাপাওঁ এইবোৰ দেখিছে নহয় টেমাত ভৰাই থয় আৰু একদম সৰহকৈ সানি দিয়ে তাৰপিছত খা এয়া ৰেডি হৈ গ'ল চব কি লগালে আৰু দেই মছলা নাই কিয়ে নে জলকীয়া তলকীয়া নিমখ চিমখ কিবা কিবি লগাই পেলাই দিছে মই আজি প্ৰথম খাইছোঁ আজি কেইবছৰ হ'ল 5-6 বছৰ হৈ গ'ল চেন্নাইত থকা আজিলৈকে খোৱা নাছিলোঁ মানে আজি ভিডিঅ' বনাম বুলি পেলাইহে তাকো খাইছোঁ মানে দেখিছেনে এটা আলু দাম কিমান গম পাই নাই এইটো 50 টকা তাগৰা খাওঁ বাপৰে সঁচা বেলেগ মজা দেই বাকী যি নহওক ইয়াৰ মছলাখিনি কিন্তু একদম তাগৰা আছে নোলাইছে কি হয় এইবোৰ যি কি নহওক খাব লাগে মজা লাগে কেতিয়াবা যদি আহে নহয় বহুত ফেমাছ হয় ইয়াত চেন্নাইত বহুত এনেকুৱা সৰু সৰু দোকান আছে এখন দেখিছে নহয় সেইফালে চাওক সেইখন তাৰপিছত এই গোটেই একদম এই কাষে গোটেইখিনি এনেকুৱাই এইখিনি দেখিছেনে সেইখিনি গোটেই এনেকুৱাই হয় খাওক আৰু মজা লওক
ক'ত লাগি গৈছে দেখিছে নাই মজা তাগৰা খাম এতিয়া খতম बस खाई बई खतम हो गल एतिया जाओगे और नेकी बाकी आको केतियाबा लग पाम आरो आको भालके खाबले आहिम ठीक আছে तो আজি जाओगे और देই